নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল টেকনিকেল ইচ্ছালৈকে। আশা কৰোঁ সকলোৰে ভাল। বন্ধুসকল, মই আজি কেইদিনমান আগত এটা ভিডিঅ' বনাইছিলোঁ যে টিকটকটোক মাদ্ৰাজ গভৰ্ণমেণ্টে কিয় প্লে ষ্ট'ৰ আৰু এপ ষ্ট'ৰৰ পৰা ডিলিট কৰি দিলে। কিন্তু আপোনালোকৰ কাৰণে গুড নিউজ যে টিকটক এপটো পুনৰ প্লে ষ্ট'ৰ আৰু এপ ষ্ট'ৰত ঘূৰি আহি আছে। বলক আমি জানো কিয় ঘূৰি আহিব। তো পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গ'। টিকটকটো পুনৰ ঘূৰি অহা বুলি শুনি কিনে মোৰ প্ৰথম ৰিয়েকশ্যন আছিল কিন্তু আপোনালোকৰ কাৰণে ভাল খবৰ যে টিকটকটো পুনৰ গুগলৰ প্লে ষ্ট'ৰ আৰু এপলৰ এপ ষ্ট'ৰত এভেইলেবল হ'ব। কিন্তু টিকটকটো বন্ধ নকৰাৰ মেইন কাৰণটো হ'ল যে মাদ্ৰাজ গভৰ্ণমেণ্টৰ সুপ্ৰিম কোৰ্টৰ শুনানি আছিল 22 এপ্ৰিল তাৰিখে, কিন্তু এইটো 24 এপ্ৰিল তাৰিখে হ'ল। কিন্তু এই শুনানিখনত মাদ্ৰাজ গভৰ্ণমেণ্টে কোনো ধৰণৰ উপযুক্ত কাৰণ দেখুৱাব নোৱাৰিলে, যাৰ কাৰণে টিকটকটো বন্ধ হ'লহেঁতেন, বা কোনো ধৰণৰ সাংবিধানিক নিয়ম দেখুৱাব নোৱাৰিলে। সেইকাৰণে টিকটকটো পুনৰ গুগলৰ প্লে ষ্ট'ৰ আৰু এপ ষ্ট'ৰত ঘূৰি আহিব। কিন্তু এই যে টিকটকটো যে মাজত যে আপোনাৰ প্লে ষ্ট'ৰ আৰু এপ ষ্ট'ৰত নোহোৱা কৰি দিছিল, তাৰ ফলত টিকটকৰ যিটো কোম্পানী আছে চাইনাত, সেইটোত পাৰ ডে $5 মিলিয়ন, বাপ্পা অ' $5 মিলিয়ন, মানে আমাৰ যদি ইণ্ডিয়ান কাৰেঞ্চিত কনভাৰ্ট কৰোঁ, পাৰ ডে 3.5 কৰোৰ টকা সিহঁতৰ লছ হৈছিল। আৰু সেইকাৰণে মানে এইটো খুব কম সময়ৰ ভিতৰত মানে এইটো আলোচনা কৰি কিনে এইটো মানে শুনানি জনালে। কিন্তু শুনানিত কোনো ধৰণৰ নিয়ম দেখুৱাব নোৱাৰাৰ কাৰণে বা কোনো ধৰণৰ উপযুক্ত কাৰণ দেখুৱাব পৰা নাই, সেইকাৰণে টিকটকটো বৰ্তমান বেন মানে এইটো খুলি দিছে। কিন্তু বৰ্তমান এইটো প্লে ষ্ট'ৰত এভেইলেবল হোৱা নাই, কিন্তু অতি কম সময়ত এইটো হৈ যাব। এইটো আপোনালোকে চাই লওক, প্লে ষ্ট'ৰত এতিয়া বৰ্তমান নাই, কিন্তু অতি শীঘ্ৰে এইটো আপোনালোকে পাই যাব। কিন্তু টিকটক যে ঘূৰি আহিব, কি আগৰ দৰে থাকিব নে তাত আমি কিবা পৰিৱৰ্তন দেখিবলৈ পাম? নিশ্চয় আমি পৰিৱৰ্তন দেখিবলৈ পাম। যে টিকটকে বৰ্তমান টিকটকৰ পৰা মিনিমাম 17 লাখমান আল্টু ফাল্টু জধা মধা আজে বাজে চব ভিডিঅ' ডিলিট কৰি দিছে। সেইবিলাক এতিয়া বৰ্তমান নাই। আৰু আপুনিও যদি ল'ৰা মানুহে যদি চাদৰ মেখেলা পিন্ধিব যায় বা কঁকালৰ ভাঁজ দিব যায়, তেন্তে আপুনিও তাতে আপোনাৰ ভিডিঅ' লগে লগে ডিলিট কৰি দিব। কিন্তু তাত আপোনাৰ এখন টাৰ্মছ এণ্ড কণ্ডিশ্যন ৰাখিছে যে টিকটকত আপুনি যদি কাৰোবাক যদি কমেণ্ট মাৰে, যাকে বেয়া কমেণ্ট মাৰে, বা তেওঁ যদি আপোনাক উল্টাকৈ সেই বেয়া ফাল্টু কমেণ্ট ৰিপ্লাই দিয়ে, তো সেই কমেণ্টটো অট'মেটিকলি নোহোৱা হৈ যাব, বা আপুনিও আল্টু ফাল্টু ভিডিঅ' দিব নোৱাৰে। এইখিনিয়ে বৰ্তমান টিকটকে এইটো আপডেটেড ভাৰ্চন লৈ আহিছে। আৰু যাতে আগৰ পৰা ইনষ্টল হৈ আছে, তেওঁৰ তাতো মানে এইটো অট'মেটিক আপডেট দিব লাগিব। আপডেট নিদিয়াকৈ এইটো অ'পেন কৰিব নোৱাৰে। তো এনেকুৱা কিছুমান নিয়ম লৈ আহিছে। তো আহি গ'লে আপোনালোকে নিশ্চয় গম পাব। আৰু প্লে ষ্ট'ৰত অতি শীঘ্ৰে এইটো এভেইলেবল বা এপ ষ্ট'ৰত এভেইলেবল হৈ যাব। তো আজিৰ কাৰণে এইখিনিয়ে আছিল। আৰু আপোনালোকে মই ভিডিঅ' বনাই অলপ লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব, তেতিয়া মোৰো ভাল লাগে, মোৰো ভিডিঅ' বনাই কিনে ভাল লাগিব ন। তো আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু লাইক শ্বেয়াৰ কমেণ্টত জনাব যদি মোৰ কিবা ভুল হ'ল। মোৰ নহ'লে আৰু কি বনাওঁ আৰু ভালে বেয়াই, তো আপোনালোকে ক'লে গম পাম ন। তো বাই বাই।